পূজা চাব গৈছিলোঁ ৰাতিপুৱা। পূজা চাবলৈ নহয়, একচুৱেলি চাকি দিব গৈছিলোঁ। আজি জুলিবাহঁত আহিব। তাৰপিছত মানে জুলিবাৰ বিয়া, ভাত খোৱাকৈ মাতিছোঁ। 13 তাৰিখে আৰু 14 তাৰিখে বিয়া। তাৰপিছত তেওঁ আহিব, আহি পেলাই কেনেকৈ আমি ক'ত যাওঁ, কি কৰোঁ আপোনালোকক দেখাম। পাৰিলে পূজাৰ মণ্ডপকেইটাও দেখাবলৈ চেষ্টা কৰিম, যিহেতু অকণ বতৰটো বেয়া, বৰষুণ দি আছে। কিজানি কাইলৈহে যোৱা হ'ব চাগে। যদি যাওঁ আপোনালোকক দেখাই যাম। আপোনালোকৰ পিনে পূজা কেনেকুৱা গৈছে জনাব। লগতে হেপী দুৰ্গা পূজা সকলো। মই এয়া ফটো এখন উঠিছিলোঁ পূজাত, কেনেকুৱা লাগিলে জনাব। এয়া আমাৰ ওচৰৰ চণ্ডী মণ্ডপৰ হয়। অলপমান ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এয়া ৰাতিপুৱাৰ সময়খিনি, এয়া অঞ্জলি দিয়াৰ সময় বিশেষকৈ। এফালে চাকি দিওঁ আমি। চাকি দিয়াৰ পিছত আমি অঞ্জলি ল'বলৈ ৰখি আছিলোঁ। বহুতেই ভিৰ হৈছিল, যিহেতু অঞ্জলিৰো ঠেলাঠেলি হৈছিলে বাবে ভালকৈ ভিডিঅ' কৰাও নহ'ল। দেখিছেনে কিমানেই ভিৰ হৈছে। বহুতেই ভাল লাগে দুৰ্গা পূজাৰ এইটো দিনটো। এতিয়া আহি গ'ল ব্ৰাইড টু বি আমাৰ ঘৰলৈ ভাত খাবলৈ। তেওঁৰ ভনীয়েকো আহিছিল। এয়া গৰাকী ভনীয়েক, তাইৰ নাম দেৱাশ্ৰী আৰু এয়া জুলিবা। আমি যিহেতু একেলগে কৰোঁৱেই, কিন্তু আমাৰ মাজত বণ্ডিংটো একদম ছিষ্টাৰৰ বণ্ডিং। বহুতেই ভাল বাজনী। আজি বহুত দিনৰ মই ব্লগ এটা বনাইছোঁ। আজি আমাৰ কলিগ মোৰ বা আহিছে আমাৰ ঘৰলৈ, মানে বিয়া তাইৰ 13 তাৰিখে। তো আমি ভাত খাবলৈ মাতিলোঁ, এয়া তেওঁ আহিছে। এয়া জুলিবা, এয়া তেওঁৰ ভনীয়েক। আৰু লগ পাই থাকিম। এতিয়ালৈকে ভাত হোৱা নাই, মায়ে বনাই আছে। আজি মই নবনালোঁ বাৰু। এইফালে দেখাব পৰা জেগা নাই, অকণমান হ'লেও লৈ যাম বুলি ভাবিছোঁ। আপোনালোকক দেখাম। আপোনালোকে আমাৰ খাই আছে ভাত। এয়া জুলিবাই খালে, হ'ল। ভণ্টিয়ে খাই আছে। খুব টেষ্টি বনালে খুৰীয়ে, খুব ভাল লাগিলে খাই অকণমান ৰেষ্ট কৰি আছোঁ। এয়া চবেই চাওক বিচনাত। মই এটা নতুনকৈ চেনেল খুলিছোঁ, আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে প্ৰীতিস্মিতাৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব চব কৰি দিব। মই আপোনালোকে ব্লগ বনাই, ৰেচিপি বনাই, চ' তাইক আগবাঢ়ি যোৱাত সহায় কৰিব। মই আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব নিশ্চয় দেই। এয়া যাম আৰু আমি দিয়া। এয়া চাওক কি দিয়ে এতিয়া মোক দিয়া, দেখুওৱা। প্ৰীতিস্মিতাকে দক্ষিণা দিছোঁ পূজা বুলি পেলাই। তাই গোটেই 4 দিন পূজা চায়ো ৰেষ্টুৰেণ্টত তাই খাব পাৰিব, ভাল ভাল ৰেষ্টুৰেণ্টতে খাব পাৰিবা দেই। একদম এই পূজা 4 দিন মানে ধুনীয়াকৈ এনজয় কৰিব পাৰিবা। লোৱা দিয়া। কিমান দিছা? চোৱা কিমান দিছোঁ। অ' মাই গড, দেখিছে 1 টকা দি পেলাই মোক গোটেই পূজা বজাৰ কৰিব দিছে। এয়া ভনীয়েকে কি কৰি আছে জানো। লাইভ আহিছে তাই। যিহেতু সময়ো হৈছিল আৰু পিছবেলা পূজালৈও যাব লাগিছিল, সেইবাবে বাহঁতৰ যোৱা সময়খিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া বাহঁত যোৱাৰ পিছত ৰাতি মই বনাইছিলোঁ এগ বিৰিয়ানী। ভিডিঅ'টো মই আধাকৈ কৰিলোঁ, আপোনালোকক যদি লাগে মই ৰেচিপিটো আকৌ এবাৰ দি দিম। খাবলৈ খুবেই টেষ্টি হৈছিল। যিহেতু অকলে আছিলোঁ, ভাবিলোঁ বনাই দিওঁ আৰু। এয়া চাওক টেষ্টি লাগিছেনে দেখা, যদি লাগিছে জনাব। এইখিনিতে মই আৰু এটা ভিডিঅ' আগবঢ়ালোঁ। মই মাছৰ মূৰ 2টা আছিলে, সেইটো মই মুড়ি ঘণ্টা বনাইছিলোঁ। কিদৰে বনালোঁ চাওক। এয়া মই মাছৰ মুড়ি ঘণ্টা বনাবৰ কাৰণে মই মগু দালি ভিজাই লৈছিলোঁ। আগতে এইখিনি মই মেৰিনেট কৰি পেলাই অলপমান তেলত মই ভালকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছত এইখিনি তেলতে মই নহৰু, আদা, পিঁয়াজ খুন্দি থোৱাখিনি মই তাত দি দিম। দি পেলাই মছলা গোটেইখিনি একেলগে মিক্স কৰি ল'ম। মিক্স কৰি লৈ পেলাই তাত ঢালি দিম। পিঁয়াজখিনি অকণ ভালকৈ ফ্ৰাই হ'ব দিব, তাৰপিছত দিব। তাৰপিছত এইখিনি দিয়াৰ পিছত মই ইয়াত যোনখিনি মগু দালি ভিজাই ৰাখিছিলোঁ, সেই ভিজাই থোৱা মগু দালিখিনিও দি দিম আৰু মাছৰ মাথাকেইটুকু টুকুৰা টুকুৰি কৰি ভাঙি ইয়াত দি দিম আৰু অকণমান পানী দি উতল আহিব দিম। উতল অহাৰ পিছত ইয়াত মই নেমু ৰস অলপমান দি দিছোঁ। আপোনালোকে বিলাহীও দিব পাৰে। এয়া মই পানীখিনি পূৰা কমি যাব দিছোঁ। দেখিছেনে, হৈ গ'ল আমাৰ মুড়ি ঘণ্টা ৰেডি। আপোনালোকে এয়া বিলাহী দিও বনাব পাৰে বা মই নেমু ইউজ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ অহা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।